Good morning everyone. সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলে আৰু আপোনালোকৰ কি খবৰ জনাব। আমাৰ বৰ্তমান ভালেই আৰু আজিৰ দিনটো আমাৰ কাৰণে অকনমান বিশেষ, গতিকে ভাবিলো এটা ভিডিঅ' আজিৰ দিনটোতে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া চাহ খাবলৈ লৈছো, চাহ মানে সেকেন্ড কাপ চাহ, গাখীৰ চাহ খাবলৈ লৈছো আৰু ভাবিলো ভিডিঅ'টো এতিয়া আৰম্ভ কৰি লওঁ, নহলে আৰম্ভ কৰিমকে থাকোতে বহুত সময় গুচি যায়, ব্যস্ত হৈ পৰা হয়। সেইকাৰণে এতিয়া ভিডিঅ'টো আৰম্ভ কৰি ললো আৰু আজিৰ দিনটো কিয় বিশেষ এতিয়াই নকওঁ, পাছত নিশ্চয় গম পাব, দেখুৱাই থাকিম ভিডিঅ'টোত। তেন্তে ভিডিঅ'টো চাই থাকিব। এতিয়ালৈ আহোঁ পুনৰ আজি ভাবিছে অকণমান কিবা এটা ভিডিঅ' যিহেতু বনাওঁ, চাহ খাবলৈনো কেক বনাই থাকোঁ। আজিও মন গ'ল অকণমান কেক এটা বনাবলৈ আৰু কেকটো বনালোঁ। এতিয়া একেবাৰে ঘৰুৱা সামগ্ৰীৰে অকণমান ডেক'ৰেট কৰিছোঁ আৰু এতিয়া আমি কেক কাটিম। তেন্তে অইন কোনো নায়েই ঘৰত, আচলতে মাহঁতো ওলাই গ'ল আবেলি। দিনটো প্লেনটো অলপ বেলেগকৈ কৰিছিলোঁ, কাৰণ এইকেইদিন ঘৰতে আছে। ভাবিছিলোঁ যে দিনটো কিবা এটা অলপ বেলেগ ধৰণে ভিডিঅ' এটা বনাম। কিন্তু কালি ৰাতিয়ে খবৰ আহিলে যিহেতু কাউণ্টিঙত এওঁ পৰিছে আৰু আজি সেইকাৰণে অফিচলৈ ৰাতিপুৱাই গুচি যাবলগীয়া হ'ল আৰু এতিয়া 3:30 আহি পাইছেহি। আহি এতিয়া খাই বৈ উঠিছে। মই ভাবিছোঁ ভিডিঅ'টো অকণমান শ্বুট কৰি লওঁ আৰু কেকটো ৰেডি হৈয়ে আছে, পাছত কিবা এটা কৰি লওঁ। চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকে যে এখেতৰ লগত তেনেকৈ মানে তেখেতক চিনাকি তেনেকৈ কৰাই হোৱা নাই। আজিৰ ভিডিঅ'টোতে হৈছে মোৰ হাজবেণ্ড। কিবা এটা কৈ দিয়ক। এনিভাৰ্চাৰী এইবিলাক এনেই কি কৰি থাকে নৰ্মেলি আছে কিবা কিবি। মোৰ এইবিলাকত ইণ্টাৰেষ্ট নাই, তথাপি আৰু টানি আজৰি লৈছে কৈছিলোঁ অকণমান। যি কি নহওক, হেপী এনিভাৰ্চাৰী টু আছ। আমি নিজে নিজক উইচ কৰিছোঁ আৰু বাকী সকলো ভালে থাকিব। ইমানখিনিয়ে, বেছি একো নাই। তেন্তে বাই বাই, সকলো ভালে থাকক আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি, আৰু ভাল লাগিলে লাইক এটা দিব। তেন্তে আজিলৈ আহোঁ। আৰু কেকৰ ৰেচিপি একো বিশেষ নহয়, আগতে বনাই আছোঁ, আপোনালোকক ৰেচিপি দিছোঁ কেকৰ। মাত্ৰ ঘৰতে লগা ষ্ট্ৰবেৰী আৰু আমণ্ড কেইটামানেৰে এনেকৈ ডেক'ৰেট কৰি দিছোঁ। আৰু এইটো আমাৰ ললিপপ, আমাৰ ভণ্টিৰ একেবাৰে প্ৰিয়, গতিকে এটা ললিপপ দিছোঁ, খাই থাকিব। হেল্ল', আকৌ আহিছোঁ অকণমান কথা হ'বলৈ।
আচলতে ভিডিঅ'টো কৰিলে মই এতিয়াও ফ্ৰীকৈ কথা ক'ব নোৱাৰোঁ, বহুত কথা ৰৈয়ে যায়গৈ। আচলতে ক'লোঁ যে আমাৰ আজি বিবাহ বাৰ্ষিকী, কিন্তু আজি আমাৰ কেইবছৰীয়া বিবাহ বাৰ্ষিকী সেইটোকে নক'লোঁ। আজি হৈছে আমাৰ 6 বছৰীয়া বিবাহ বাৰ্ষিকী, আৰু সুখে দুখে আমি 6টা বছৰ সম্পূৰ্ণ কৰিলোঁ আজি। আৰু আমাৰ মাজলৈ আমাৰ কণমানিটো আহিলে, সিও এতিয়া 3.5 বছৰীয়া। আপোনালোকে আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰ আমি এনেদৰে একেলগে সুখে দুখে জীৱনটো অতিবাহিত কৰিব পাৰোঁ, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আহি থকা দিনকেইটা যাতে ভালে কুশলে পাৰ কৰোঁ, সেয়াই আৰু সেয়াৰ কাম্য আমাৰ। বিশেষ একো নাই, আচলতে চাহ খাবলৈ বনোৱা কেকটোকে অকণমান যিহেতু ভিডিঅ' কৰিছোঁ, সেইকাৰণে এনেদৰে আপোনালোকৰ ওচৰলৈ আহিলোঁ। কেনেকুৱা পালে জনাব। তেন্তে আজিৰ ভিডিঅ'টোত অইন বিশেষ একো নাই। আজিৰ দিনটো যিহেতু অকণমান বিশেষ আমাৰ কাৰণে, অকণমান নহয় বহুতেই বিশেষ, কাৰণ আজিৰ দিনটোতে আমি দুয়োজন ইজনে সিজনৰ গোটেই চিৰজীৱনৰ কাৰণে লগৰী হ'লোঁ, আৰু সেই দিনটো সদায় আমাৰ কাৰণে বিশেষ হ'ব। সেইকাৰণে অকণমান ভাবিলোঁ যে আজি ভিডিঅ' এটা বনাম, আৰু সেইকাৰণে এনেকৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এতিয়া ভিডিঅ'টো ইমানখিনিতে শেষ নকৰোঁ। আজি যোৱাকালি এটা ধুনীয়া থলুৱা ৰেচিপি মই আচলতে ৰেচিপি দিম বুলি কৰা নাছিলোঁ, ঘৰত খাবলৈ ৰান্ধিছিলোঁ, কিন্তু ভিডিঅ'টো শ্বুট কৰোঁ বুলি অলপমান কৰিলোঁ, আৰু পিছত যেতিয়া আঞ্জাখন খালোঁ বহুতেই সোৱাদ লগা হৈছিলে। এটা একেবাৰে চিম্পুল ৰেচিপি হয়, সহজভাৱে ঘৰুৱাভাৱে একেবাৰে মছলা কমকৈ দি মই ৰান্ধিছিলোঁ, খাবলৈ খুবেই সোৱাদ লগা হৈছিলে। সেইকাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। তেন্তে ৰেচিপিটো আপোনালোকে চাই লওক, আৰু চাই যদি ভাল লাগে আপোনালোকেও এবাৰ তেনেকৈ ট্ৰাই কৰি খাব, নিশ্চয় ভাল পাব। মই যিহেতু আমাৰ ঘৰৰ আটাইকেইজন সদস্যই ভাল পাইছে, গতিকে আপোনালোকেও নিশ্চয় বেয়া নাপাব, ভালেই পাব। এবাৰ ট্ৰাই কৰি চাব। তেন্তে চাই লওক এতিয়া ৰেচিপিটো। বাই বাই।